প্ৰথমতে সকলোকে নমস্কাৰ জনাইছোঁ আৰু এই নিউজ চেনেলৰ সকলো সদস্য আৰু সাংবাদিক বন্ধুসকলক মই নমস্কাৰ জনাইছোঁ। তো আজি মই আমাৰ BTRৰ যিখিনি কলেজ আছে সেই কলেজৰ ছাত্ৰ ছাত্ৰীৰ কিছু সমস্যা মই উত্থাপন কৰিবলৈ বিচাৰিছোঁ, যিহেতু মই এজন নিজেও ছাত্ৰ আৰু ছাত্ৰ প্ৰতিনিধি। তো এতিয়া আমাৰ বৰ্তমান BTRৰ যিবোৰ কলেজ, সেই কলেজৰ যিবিলাক ছাত্ৰ ছাত্ৰী ষ্টুডেণ্ট, সেই ষ্টুডেণ্টবোৰৰ বিভিন্ন সমস্যা দেখা দিছে। বিভিন্ন ক্ষেত্ৰত সমস্যাবোৰ ছাত্ৰ ছাত্ৰীৰ ওপৰত বিভিন্ন অসুবিধা ৰূপে দেখা দিছে। তো এতিয়া ছাত্ৰ ছাত্ৰীসকলৰ অসুবিধা হ'ল যে ছাত্ৰ ছাত্ৰীসকলে ধুনীয়াকৈ পঢ়ি অধ্যয়ন কৰি এক্সাম দিয়ে, আৰু এক্সাম দিয়াৰ পিছত যেতিয়া ফলাফল যেতিয়া বেয়া আহে, আশা কৰা মতে যেতিয়া ফলাফল নাপায়, তেতিয়া ছাত্ৰ ছাত্ৰীসকলৰ মন ভাঙি যায়। আৰু সেনেকুৱাই অসুবিধা এতিয়া আমাৰ BTRৰ ছাত্ৰ ছাত্ৰীসকলক দেখা দিছে। এতিয়া আমাৰ BTRৰ কলেজৰ ছাত্ৰ ছাত্ৰীসকলে এক্সাম দিয়ে, তাৰপিছত ৰিজাল্ট ভাবা মতে নাহে, ৰিজাল্ট বেয়া হয়। যিখিনি তেওঁলোকে আশা কৰে সেইখিনি কিছুমানে নম্বৰ নাপায় আৰু কিছুমানৰ বেগ লাগে, আৰু যেনে ধৰণৰ এক্সামত তেওঁলোকে ৰিজাল্ট পাব লাগে সেই ধৰণে নাপায়। এটাত বেগ লাগে, দুটাত বেগ লাগে, কিছুমানৰ অল ছাবজেক্ট বেগ লাগি যায়। অল ছাবজেক্ট বেগ লগাৰ লগে লগে এজন ছাত্ৰৰ বা এজন ছাত্ৰীৰ শৈক্ষিক দিশত বা ভৱিষ্যতৰ কাৰণে বহুত বাধা হয়, বা তেওঁলোকে এটা বেটছৰ কাৰণে পিছুৱাই যাব লাগে। কাৰণ যদি 4টা ছাবজেক্টত যদি বেগ লাগে, তেতিয়া এটা সেমিষ্টাৰ পিছুৱাই গ'ল, এটা সেমিষ্টাৰ বেগ, টোটেলি বেগ। তো এতিয়া আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ এনেধৰণৰ সমস্যা দেখা দিছে। যোৱা কেইদিনমান আগতে ৰিজাল্ট দিলে 4th সেমিষ্টাৰ আৰু BA 4th সেমিষ্টাৰ আৰু 2nd সেমিষ্টাৰৰ ৰিজাল্ট দিলে। তাতে দেখা গ'ল ছাত্ৰ ছাত্ৰীসকলে যিখিনি তেওঁলোকে ফলাফল আশা কৰিছিল তেনেধৰণৰ ফলাফল পোৱা নাই। বহুতৰে বেগ লাগিছে, 4টাত বেগ লাগিছে, কাৰোবাৰ অল ছাবজেক্ট বা কাৰোবাৰ এটা দুটা, যিকোনো বেগ লগাৰ পৰিমাণটো বেছি আছে। তো আমি ছাত্ৰ সমাজে আগৰ পৰাই কৈ আছোঁ, যেতিয়াৰ পৰা বড়োলেণ্ড ইউনিভাৰ্চিটি হ'ল আমাৰ BTRৰ কলেজসমূহ, তেতিয়াৰ পৰা এই সমস্যাটো দেখা দি আছে। আৰু আমি তেতিয়াৰ পৰা আমি সংবাদ মাধ্যমৰ যোগেদি হওক বা ইউনিভাৰ্চিটিত গৈ এই সমস্যাসমূহ আমি দেখাবলৈ আমি চেষ্টা কৰিছোঁ। কিন্তু ইউনিভাৰ্চিটিয়ে এতিয়ালৈকে কোনো ধৰণৰ এই ক্ষেত্ৰত একো ভাল ফলাফল দেখাবলৈ তেওঁলোকে সক্ষম হোৱা নাই। কাৰণ আমি একো নকলো হয়, এতিয়া আমি ক'বলৈ বাধ্য। কাৰণ যেতিয়া আমাৰ বড়োলেণ্ডৰ বিদ্যালয়সমূহ, মহাবিদ্যালয়সমূহ গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত আছিল, তেতিয়া এনেধৰণৰ সমস্যা আমি দেখা পোৱা নাছিলোঁ। কিন্তু যেতিয়াৰ পৰা বড়োলেণ্ড ইউনিভাৰ্চিটিয়ে আমাৰ BTRৰ মহাবিদ্যালয়সমূহ সাঙুৰি লৈ বড়োলেণ্ড ইউনিভাৰ্চিটিৰ আণ্ডাৰত লৈ চলাবলৈ ধৰিলে, তেতিয়াৰ পৰা এই সমস্যাসমূহ আমি দেখিবলৈ আৰম্ভ কৰিছোঁ যে বেগ লাগে, কেতিয়াবা আৰু সমস্যা আছে। অকল বেগ লাগা বা অল ছাবজেক্ট বেগ লাগি ফেল হোৱা কথাই নহয়, আৰু সমস্যা আছে। আমাৰ এতিয়া কিতাপৰ অসুবিধা আছে, আৰু লগতে কেতিয়াবা এক্সামৰ যেতিয়া ৰুটিন দিয়ে, 2বাৰ 3বাৰ ৰুটিন পষ্টপন কৰি দিয়া হয়। তো আমি এনেবোৰ সমস্যা আমি আগতে দেখা পোৱা নাছিলোঁ। গতিকে এতিয়া এই সমস্যাসমূহ যাতে বড়োলেণ্ড ইউনিভাৰ্চিটিয়ে ভালদৰে চোৱা চিতা কৰি ৰিজাল্ট দিয়াৰ ক্ষেত্ৰত ভালদৰে দিয়ে, কাৰণ ছাত্ৰ ছাত্ৰীসকলৰ ইয়াত ভৱিষ্যত
ভৱিষ্যতৰ কথা আছে, তেওঁলোকৰ বেগ লাগিলে তেওঁলোকৰ ভৱিষ্যতত বহুত বেয়া প্ৰভাৱ পৰিব। তো মই বড়োলেণ্ড ইউনিভাৰ্চিটিকো মই অনুৰোধ কৰিছোঁ, বড়োলেণ্ড ইউনিভাৰ্চিটিৰ বিষয়ববীয়াই যাতে এই ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰে আৰু ছাত্ৰ ছাত্ৰীসকলৰ এই সমস্যা সমাধান কৰে। আৰু লগতে মই BTR গভৰ্ণমেণ্টৰ বা আমাৰ BTR মুৰব্বী প্ৰমোদ বড়ো ডাঙৰীয়াকো মই অনুৰোধ কৰিছোঁ, যিহেতু তেওঁ আমাৰ এতিয়া BTR প্ৰধান, গতিকে এই ক্ষেত্ৰত তেওঁ এতিয়ালৈকে কিয় একো মাত মাতা নাই। কাৰণ আমিতো আগৰ পৰাই কৈ আহি আছোঁ, যেতিয়াৰ পৰা বড়োলেণ্ড ইউনিভাৰ্চিটি হ'ল আমাৰ কলেজসমূহ, তেতিয়াৰ পৰা আমি প্ৰব্লেম পাইছোঁ আৰু তেতিয়াৰ পৰাই আমি কৈ আহিছোঁ। কিন্তু ইউনিভাৰ্চিটিও এতিয়ালৈকে এই ক্ষেত্ৰত একো ভাল ফলাফল দেখাব পৰা নাই। লগতে আমাৰ চৰকাৰ বা আমাৰ মুৰব্বী BTRৰ প্ৰমোদ বড়ো ডাঙৰীয়াও এতিয়ালৈকে একো মাত মাতা নাই। গতিকে মই প্ৰমোদ বড়ো ডাঙৰীয়াকো মই অনুৰোধ কৰিছোঁ, যাতে আমাৰ ছাত্ৰ ছাত্ৰীৰ এই সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত আপুনি মাত মাতে বা আগবাঢ়ি আহে। কাৰণ আপুনি যিদৰে ডেভেলপ কৰিব বিচাৰিছে BTRখন, গতিকে ছাত্ৰ ছাত্ৰীক লৈহে ডেভেলপ হ'ব BTR। ছাত্ৰ ছাত্ৰীহে ভৱিষ্যত প্ৰজন্মৰ এক নতুন মুখ। গতিকে ছাত্ৰ ছাত্ৰীৰ এই সমস্যাসমূহ আপুনি সমাধান কৰিবলৈ আগবাঢ়ি আহে বুলি মই আশা কৰিলোঁ, আপোনাক অনুৰোধ কৰিলোঁ। আৰু প্ৰমোদ বড়ো ডাঙৰীয়াক আৰু অনুৰোধ কৰিব বিচাৰিছোঁ, আমাৰ BTRৰ ছাত্ৰ ছাত্ৰীসকলে বা বড়োলেণ্ড ইউনিভাৰ্চিটিৰ আণ্ডাৰত থকা ছাত্ৰ ছাত্ৰীসকলৰ কিতাপৰ বহুত অসুবিধা হয় বা ৰিজাল্টৰ ক্ষেত্ৰত অসুবিধা, এই অসুবিধাসমূহ আপুনি সমাধান কৰি আমাৰ ছাত্ৰ ছাত্ৰীসকলক আগুৱাই লৈ যোৱাত সহায় কৰে। আৰু বড়োলেণ্ড ইউনিভাৰ্চিটিৰ বিষয়ববীয়াসকল আপোনালোকেও যাতে আমাৰ এই সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰে, নহ'লে আগন্তুক দিনত আমাৰ ছাত্ৰ ছাত্ৰীসকলে আকৌ প্ৰতিবাদীমুখী হ'বলৈ বাধ্য হ'ব। আৰু প্ৰতিবাদ কৰিলে বহুত বেয়া একচুৱেলি কথা। গতিকে প্ৰতিবাদ নোহোৱাটো বিচাৰোঁ। গতিকে আপোনালোকে আমাৰ সমস্যাসমূহ সমাধান কৰে বুলি মই আশা ৰাখিলোঁ। আৰু অসম চৰকাৰৰ শিক্ষামন্ত্ৰী তথা হিমন্ত বিশ্ব শৰ্মা আমাৰ মুখ্যমন্ত্ৰী, তেওঁকো মই অনুৰোধ কৰিলোঁ যাতে আমাৰ এই সমস্যাসমূহ বুজ লৈ সমাধান কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিয়ে। মই এইখিনিয়ে ক'ব বিচাৰিছোঁ। আমি ছাত্ৰ ছাত্ৰীসকলে বাৰে বাৰে কৈ আহিছোঁ, এই দাবী আমি বাৰে বাৰে উত্থাপন কৰি আহিছোঁ। কিন্তু আকৌ এইবাৰ ৰিজাল্টটো যিহেতু বেয়া হৈছে, তো আৰু এইবাৰ আমি ক'ব বিচাৰিছোঁ, যদি এই সমস্যাৰ যদি সমাধান নোলায়, তেনেহ'লে যিহেতু আগত গুৱাহাটী ইউনিভাৰ্চিটি আণ্ডাৰত থাকোঁতে এনে সমস্যা আমি দেখা পোৱা নাছিলোঁ, বড়োলেণ্ড ইউনিভাৰ্চিটিৰ আণ্ডাৰত অহাৰ পিছত এই সমস্যা আমি দেখা পাইছোঁ। আৰু এই সমস্যা যদি বড়োলেণ্ড ইউনিভাৰ্চিটিৰ বিষয়ববীয়া তথা আমাৰ BTR চৰকাৰ যদি বা এতিয়া এই সমস্যাসমূহ সমাধান কৰিব নোৱাৰে, তেনেহ'লে আকৌ আমাৰ এই বিদ্যালয়সমূহ গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত কৰি দিয়াটোৱে ভাল। কাৰণ বড়োলেণ্ড ইউনিভাৰ্চিটিৰ আণ্ডাৰত অহাৰ পিছত ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে। বাৰে বাৰে ইউনিভাৰ্চিটি যাব নোৱাৰে ছাত্ৰ ছাত্ৰীসকলে। ইমান দূৰ আমাৰ ইয়াৰ পৰা ওদালগুৰিৰ পৰা বাৰে বাৰে ছাত্ৰ ছাত্ৰীসকলে যায় নিজৰ ৰিজাল্ট দেখুওৱা বা ভাল কৰা, এনে কৰিব নোৱাৰে, সমস্যা বহুত আহি পৰে। গতিকে এই সমস্যা সমাধান যদি কৰিব নোৱাৰে বা নোৱাৰিম বুলি ভাবে, তেনেহ'লে আগতে যেনেকুৱা আছিল তেনেকুৱাই কৰি দিয়াটোৱে ভাল। গুৱাহাটী ইউনিভাৰ্চিটি থাকোঁতে যিহেতু আমি সমস্যা পোৱা নাছিলোঁ, গতিকে গুৱাহাটী ইউনিভাৰ্চিটি কৰি দিলে মই ভাবোঁ যে ছাত্ৰ ছাত্ৰীসকলে আগৰ দৰে সমস্যা নাপাব আৰু এনে সমস্যা দেখা পোৱা নাযাব আমাৰ BTRৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত বা BTRৰ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ ক্ষেত্ৰত ভাল হ'ব বুলি মই তেতিয়াহে ভাল হ'ব বুলি মই ভাবোঁ। কাৰণ বড়োলেণ্ড ইউনিভাৰ্চিটি আণ্ডাৰত অহাৰ পিছত আমাক এটাৰ পিছত এটা আমি সমস্যা আমি দেখা পাই আছোঁ।